Hello friends, স্বাগতম জনাইছো আকৌ এটি নতুন ভিডিওলৈ। Friends, আমি অসম বুৰঞ্জীৰ বিষয়ে বৰ্তমান আলোচনা কৰি আছো আৰু ইতিমধ্যে অসম বুৰঞ্জীৰ ফালেকেইটা পাৰ্ট আপলোড কৰা হৈছে। যদি আপোনালোকে চোৱা নাই তেতিয়া হলে প্লেলিষ্টত গৈ গোটেইকেইটা ভিডিও চাই ল'ব। Friends, আমি আজি আলোচনা কৰিম অসম বুৰঞ্জীৰ খেন বংশ, চুতীয়া ৰাজ্য আৰু কোচ ৰাজ্যৰ বিষয়ে। Friends, আপুনি যদি চেনেলটোত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো ভিডিও আপলোড কৰাৰ লগে লগে যদি আপুনি নোটিফিকেশন পাব লগা হয় তো সেইখিনি কাম দৰকাৰী হয়। তো ফ্ৰেন্ডস, আহক আমি আজিৰ ভিডিওটোৰ মাজলৈ আগবাঢ়ো। খেন বংশ, প্ৰতিষ্ঠাপক নীলধ্বজ। নীলধ্বজৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ কামৰূপ কমতাৰ ৰজা হয়। ওকে, নেক্সট চুতীয়া ৰাজ্য। 1189 চনত বীৰপালে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ ভাগ কেইটা মানে হৈছে চুতীয়াৰ ভাগ কেইটা: হিন্দু চুতীয়া, মিৰি চুতীয়া, দেউৰী চুতীয়া আৰু আহোম চুতীয়া। বীৰপালৰ পাছত পুত্ৰ ৰত্নধ্বজপাল ৰজা হয়। এওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰতনপুৰ বা ৰত্নপুৰত ৰাজধানী পাতিছিল। ওকে, এবাৰ চাব সতী সাধনীৰ বিষয়ে। চুতীয়া ৰজা ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ কন্যা। ৰজা ধৰ্মধ্বজ অপুত্ৰক আছিল, সেয়ে জোৱাই নিতাইকে তেওঁৰ ৰাজ্যভাৰ গতাই সন্ন্যাস গ্ৰহণ কৰিছিল। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়। নীতিপালৰ মৃত্যুৰ পাছত আহোমে সাধনীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু সাধনীয়ে সেই আজ্ঞা অৱজ্ঞা কৰাত আহোম সেনাই বলেৰে তেওঁক বন্দী কৰিবলৈ বিচৰাত চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। নিশ্চয় বুজি পাইছে। এই বীৰংগনা সতীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰৰ বহাগৰ পূৰ্ণিমা তিথিত ইংৰাজী 21 এপ্ৰিলৰ দিনাখন অসমত সতী সাধনী দিৱস পালন কৰা হয়। নিশ্চয় বুজি আছে ফ্ৰেণ্ডছ। এতিয়া চাব চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল নীতিপাল। এতিয়া চাব কোচ ৰাজ্য। প্ৰতিষ্ঠাতা বিশ্বসিংহ। 1540 চনত তেওঁৰ মৃত্যু হয়। নৰনাৰায়ণ, প্ৰকৃত নাম মল্লদেৱ, বিশ্বসিংহৰ জ্যেষ্ঠ পুত্ৰ। এওঁৰ দিনত অসমীয়া সাহিত্য সংস্কৃতিয়ে বিকাশ লাভ কৰে। এওঁৰ পৃষ্ঠপোষকতাতে ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া অনুবাদ, অনন্ত কণ্ডলীয়ে দশম স্কন্ধ ভাগৱত, বকুল কায়স্থই গণিতৰ পুথি ইত্যাদি ৰচনা তথা অনুবাদ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও জীৱনৰ শেষ সময়ছোৱা নৰনাৰায়ণৰ ৰাজ্যসভাত বিশেষ সন্মান লাভ কৰি সাহিত্য সংস্কৃতিৰ সাধনা কৰিছিল। নৰনাৰায়ণে নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিছিল, যিটো মুদ্ৰা সোণ আৰু ৰূপেৰে প্ৰস্তুত কৰিছিল। 1562 চনত ভায়েক চিলাৰায়ৰ সহায়ত আহোমক পৰাজিত কৰিছিল। ওকে, ৰজা নৰনাৰায়ণে ভায়েক চিলাৰায়ৰ সহায়ত আহোমক পৰাজিত কৰিছিল 1562 চনত। নেক্সট চাব, লগতে কছাৰী ৰাজ্য, মণিপুৰ, ত্ৰিপুৰা, জয়ন্তীয়া, শ্ৰীহট্ট আদিৰ ৰাজ্যকো কোচৰ তলতীয়া কৰিছিল। ওকে, এইবিলাক আমি ৰজা নৰনাৰায়ণৰ বিষয়ে পঢ়ি আছো। 1584 চনত নৰনাৰায়ণৰ মৃত্যু হয়। নেক্সট চাব চিলাৰায়, নৰনাৰায়ণৰ ভাই। ওকে, চিলাৰায় আছিল নৰনাৰায়ণৰ ভায়েক আছিল তথা কোচ ৰাজ্যৰ সেনাপতি আছিল। প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰায়ৰ অনুৰোধতেই শ্ৰীমন্ত শংকৰদেৱে ৰাম বিজয় নাটক লিখিছিল আৰু মাধৱদেৱে ৰচনা কৰিছিল জন্ম ৰহস্যৰ পুথি। 1615 চনত কোচ ৰাজ্য বা কামৰূপ মোগলৰ অধীন হয়। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে ৰাখিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'বিলাক চাই থাকিব। আশা কৰিছোঁ সকলোৱে ভালে আছে। তো ভালকৈ থাকিব। তেতিয়া বাই বাই, লগ পাম আকৌ এটা নতুন ভিডিঅ'তে।